গাইজ গুড মৰ্ণিং গাইজ, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আপোনালোক সকলোৱে ভালে আছে। গাইজ ৰাতিপুৱাই উঠিলোঁ আৰু উঠিয়ে গা পা ধুলোঁ। গা পা ধুই এতিয়া অলপ ৰাতিপুৱা পানী খাম। তো ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক। সূৰ্যটো কোনফালেৰে আহি আছে, ৰ'দ দি আছে। এতিয়া 7:30 বাজিব আৰু সৌটো হৈছে সূৰ্যটো। তো এতিয়া আছোঁ গাইজ দমকলৰ পাৰত আছোঁ গাইজ। বেক কেমেৰাৰে দেখুৱাই আছোঁ ৰাতিপুৱাৰ দৃশ্যখিনি। সৌটো ইপিনেৰে সূৰ্যৰ পোহৰ আহি আছে গাইজ। সৌটো হৈছে বেলগছ আমাৰ, সৌটো সূৰ্যটো। ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ গাইজ। আৰু সৌটো হৈছে আমাৰ গৰু গাই লীলা আৰু মায়া। মই নাম দিছোঁ লীলা আৰু মায়া। আহি ছালত কোমোৰা গছ, এইটো কোমোৰা লাগি আছে। এইটো হৈছে আমাৰ ঘৰ। আজিও তামাম ৰ'দ দিব গাইজ, আজিও। প্ৰখৰ ৰ'দ দিছে, চাওক গাইজ, প্ৰখৰ ৰ'দ দিছে। সৌটো হৈছে স্কুল ঘৰ আৰু সৌটো হৈছে শিৱ মন্দিৰ, বাবা ভোলেনাথৰ শিৱ মন্দিৰ হয়তো। লাইট জ্বলি আছে, লাইটখন নুমাব লাগিব। ভাতকেৰেলা গছ,
পিছফালে বিভিন্ন গছ আছে আৰু সৌটো হৈছে সূৰ্যটো। আঞ্জা নিকিনিলেও হ'ব গাইজ, আঞ্জা বহুত হৈছে। কোমোৰা আছে, ভোল আছে, জালি কোমোৰা, সৌটো এটা জালি কোমোৰা। তো গাইজ এতিয়া মই ৰান্ধিবলৈ ওলাইছোঁ আৰু এইটো হৈছে ভাজি। কি ভাজি কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া হৈছে গাইজ ভাতকেৰেলা, আলু আৰু পটল, তিনিটা বস্তু একেলগে মিক্স কৰি কেনে ভাজি কৰি আছোঁ। এতিয়া মই মোৰ হাজবেণ্ডৰ ঘৰত আছোঁ আৰু এতিয়া মই ৰান্ধি আছোঁ। ভাতকেৰেলা, আলু আৰু পটল ভাজিটো প্ৰায় সিজি আহিছে। নমাবৰ সময় হৈছে এতিয়া। আৰু এইফালে গাইজ এয়া হৈছে ভাত হৈছে এইফালে। আৰু এইফালে ভাজি বনাই আছোঁ।